নমস্কাৰ জনাইছোঁ সকলো নিউজ মিডিয়া সকলো বন্ধুলৈ কাৰণ আজি হৈছে আমাৰ পলাশবাৰীত বা পলাশগুৰি যেটো অঞ্চল খাচিয়াবাৰী আমাৰ এটা সুন্দৰ পৰিৱেশ আদিবাসী সমাজৰ এক বাহা পৰব আদৰিছে যেটো আদৰণি যেটো উৎসৱ এই আদৰণি উৎসৱত ইমান যে সুন্দৰ পৰিৱেশ আজি পালোঁ এই পলাশগুৰি এৰিয়াত মই উৎফুল্লিত হৈছোঁ সমাজৰ যে মানুহ ওলাই আহি যেটো বাহা পৰবৰ যেটো উদযাপনৰ যেটো প্ৰস্তুতি মই অশেষ ভাল লাগিল আৰু সমাজখনৰ তেনেকৈ যদি আমি মিলাপ্ৰীতি থাকিব পাৰোঁ নিশ্চয় মই ভাবিছোঁ আমাৰ জাতি আৰু ধৰ্ম আৰু বিভিন্ন সংগঠনৰ যি ব্যক্তিসকলে এনেকৈ যদি মিলাপ্ৰীতিৰে আমি নিজৰ ধৰ্ম ৰক্ষাৰ স্বাৰ্থত জাতিটো ৰক্ষাৰ স্বাৰ্থত যদি আমি প্ৰগ্ৰাম কৰি থাকোঁ নিশ্চয় আমি শান্তি আমি পাই যাম ইয়া হ'ল আমাৰ শান্তিৰ বিটিয়াৰ ইয়া হ'ল আমাৰ শান্তিৰ অসম আৰু ভাৰতবৰ্ষৰ আমি অসম অৰ্থাৎ বিটিয়াৰ সমাজ বিটিয়াৰখনৰ যি বাসিন্দা আমি শান্তিৰে জীয়াই থকাৰ এক বাতাবৰণ আমি আপোনালোকৰ ওচৰলৈ আজি দিবলৈ সক্ষম হৈছোঁ এই ভিতৰুৱা অঞ্চলত যেনেকৈ আমি আজি প্ৰগ্ৰামটো দেখিলোঁ বা যেটো আমাৰ উৎসৱটো দেখিছোঁ সেই উৎসৱটো দেখি মই নিজে উৎফুল্লিত হৈছোঁ এজন সমাজকৰ্মী হিচাপে সকলোলৈ মই আপোনালোকক আন্তৰিক শুভেচ্ছা দিছোঁ আৰু বাহা পৰবৰ যি উদযাপন যেটো আগতীয়াকৈ যে আমাক এটা পৰিৱেশ দিছে সেই পৰিৱেশটো মই আমাৰ পলাশগুৰি যেটো আদিবাসী সমাজক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইতিমধ্যে তেখেতসকলে আদৰণি যেটো উৎসৱ এই আদৰণি উৎসৱ কৰিছে আৰু অহা সময়ত নিশ্চয় অহা 13, 14 আৰু 15 তাৰিখৰ যেটো উৎসৱ হ'ব তাৰ কাৰণে মই সকলো আদিবাসী সমাজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।